Hey guys, good morning. Second episode of Assamese journalism. So, এতিয়া বাজিছে 9টা বজা আৰু মই যাব ওলাইছো জপৰাগাং আৰু মই অকলে নাযাওঁ মোৰ লগত যাব বিৰচন মানে হি মানে গাঁৱৰ পৰা আহিছে আৰু মই মানে জপৰাগাং ইউনিভাৰ্চিটি কেলে যাম গম পাই না মানে সৰু ছোৱালী মানে টিকুট মাৰি মৰম লগা ছোৱালীজনীক মানে লগ কৰিব যাওঁগে তাৰ মানে সাবস্ক্ৰাইবাৰ মানে 38000 মানে 40000 মান হ'ব হৈছে তাৰ মানে ইমানে ফেন ফলোইং আছে মানে আমাৰ ঘৰতে বেছি দূৰ নহয় 4-5 বছৰ মান হৈছে কিন্তু মানে ইউটিউবত ইমানে সাকসেসফুলি মানে তাক মোৰ লগ কৰিবলৈ বহুত হেঁপাহ আছিলে মানে ওচৰতে থাকে সো তাৰ বাপেকৰ লগত কথা চথা পাতি ললো বাপেকে টিচাৰ কৰে না সো তাই নাম আজি দেওবাৰ কাৰণে মই আজি লগ কৰিব যাম বলক আৰু মই আৰু যাম এফালে বিৰচন ৰেডি হৈ আছে এফালে পুৰা আৰু কেমেৰা পুৰা ৰেডি কৰি লওঁ কেমেৰা এফালে চক কেমেৰা ৰেডি কৰি মেলি যাওঁ এতিয়া বেছি দেৰি নকৰোঁ মই সোনকালে আহি যাব লাগিব 11টা 12টা বজাত আকৌ মোৰ এটা কাম আছে তাৰপিছত ওলালৈ যাবলৈ চাই থাকক ভিডিঅ'টো আজি ভিডিঅ' একদম ধামাকা হ'ব মানে মজা হ'ব গৈ আছে চক ইউনিভাৰ্চিটি গেট আহি পাই গ'লো ঘৰলৈকে সেইটো চক চাৰেহঁতৰ ঘৰৰ তলত আছোঁ মানে টিকুট মানে মৰম লগা পোৱালিটোক আপোনালোকক আজি চবকে চিনাকি কৰি দি আছোঁ খুব ভাল লাগিছে মানে মোৰ বিশেষকৈ বেছি মোৰ ভাল লাগিছে এক্সাইটিং মানে ইমান মানে সৰু ছোৱালীজনী মানে ইমান ধুনীয়াকৈ মানে ব্লগ বনাই মেলি ইমান পপুলাৰ মানে তাকে চ' বেছি ভাল লাগিছে চ' চাওঁ লগ কৰোঁ ৰখক হাই তানভি কি খবৰ কি আজি বন্ধ ক'তো ফুৰিব যোৱা নাই নেকি ত' এইটো লগ পালোঁ কণমানি মানে মৰম লগা কি বুলি ক'ম আৰু একদম পুৰা এক্সাইটেড আছিলোঁ তোমাক লগ পাবলৈ খুব কিন্তু এটা মানে বহুত দুখ লাগিছে তোমাক এটা চকলেট এটা দিব নাপালোঁ মানে ইয়াত দোকান ক'ত আছে ওচৰত আছে ওচৰত কোনফালে আছে এইফালে যাব লাগিব ঘূৰিবগৈ লাগিব আলিফালে এইফালে যাব পাৰিম এইফালে আৰু ফাইনেলি দোকানখন পাই গ'লোঁ মানে ঘৰৰ পৰা যেতিয়া ওলাই আহিছিলোঁ খৰকৈ ওলাই আহিলোঁ না মানে চকলেট আনি দিম বুলি ভাবিছিলোঁ চব পাহৰি গ'লোঁ সিহঁতৰ ওচৰতে আছে দোকানখন চ' ইয়াৰ পৰা লৈ ল'লোঁ মই মানে কি ভাল লাগিছে মানে একদম চাই মেলি স্মাৰ্ট মানে ছোৱালীজনী বেলেগ মানে স্মাৰ্ট তোমালোকৰ দুটা কাৰণে চকলেট তোমাৰ কাৰণে দুটা তোমাৰ কাৰণে দুটা তোমাৰ নামটো কোৱা মহানজ্যোতি কিহত পঢ়ি আছা তুমি তুমি মানে আল্টিমেট মই কৈছিলোঁ না একদম পুৰা ফালি দিব মানে আৰু এক্সাইটেড মানে ক্লাছ 2 চক নাই কিন্তু 40K মান ছাবস্ক্ৰাইবাৰে আছে মানে চ' ক্লাছ 2 কোনে ক'ব ক্লাছ 2 ইমানটো মানে স্মাৰ্ট ডেঞ্জাৰ স্মাৰ্ট মানে আৰু বলক ঘৰখন কোন আছে চাওঁ আৰু সোমাই আহিলোঁ ঘৰলৈকে আৰু সেইফালে আছে তানভি পাপা আচ্ছা বিচাৰি আহিলোঁ আপোনালোকলৈ আপোনাক তানভিক বহুত দিন চাবলৈ আছিলে হেঁপাহ আছিলে এইফালে আছে মা ভালে আছেনে ভাল আৰু সোমাই মেলি চাহ তাহ খালোঁ আৰু এতিয়া ইণ্টাৰভিউ কাৰণে পৰা কেমেৰা ছেট আপ কৰি আছোঁ এইফালে বহি আছে তানভি ৰেডি ইণ্টাৰভিউ কাৰণে বহি আছোঁ আৰু মোৰ লগত আছে টিকুট মানে মৰম লগা মানে সেইটো মই যিমানখিনি চাৰ্চ কৰি চাইছোঁ মানে এতিয়ালৈকে মানে ইয়াতকৈ সৰু মানে ল'ৰা বা ছোৱালী নাই আৰু মানে আৰু ইমান কম সময়ত মানে ইমানখিনি ছাবস্ক্ৰাইবাৰ উঠাটো মেন মানে বহুত প্ৰাউড ফিল মানে কেনেকুৱা লাগিছে মোৰ লগত আজি ইণ্টাৰভিউ কৰিবা তুমি ভাল লাগিছে ন তোমাৰ স্কুল ক'ত পঢ়া ব্ৰহ্মপুত্ৰ তোমাক কোনে পাপাই আনা নিয়া কৰেনে মায়ে নিয়ে পাপাই স্কুল আচ্ছা তোমাৰ কেনেকুৱা লাগে ইউটিউবটো কৰি কি কেনেকুৱা লাগে ভাল লাগে আচ্ছা খুব স্মাৰ্ট মানে কি বুলি ক'ব মিচিং কথাত অসমীয়া কথাত খুব মানে ভাল লাগিছে চ' মই বিশেষকৈ মই মানে কি হৈ গৈছোঁ নাৰ্ভাছ ফিল কৰিছোঁ মানে সঁচাকৈ চ' ৰেডি চ' চাওঁ এইফালে পূৰা কেমেৰা ছেটআপ বহি আছে আৰু সি কেমেৰামেন সি আছে আৰু মোৰ লগত আছে ছাৰো মোৰ লগত বহিব চাওঁ আজি কিমান কেৰি পাৰোঁ সুধিবলৈ চেষ্টা কৰিম যদি ভুল চলাব মানে একো নহয় আপোনালোকে মাফ চাফ কৰি দিব আৰু মই ইমান মানে কি নহয় না চ' চাই থাকক ভিডিঅ' বনাইলা মানে আৰু ইণ্টাৰভিউ লগা কমপ্লিট হৈ গ'ল আৰু মৰম লগা আৰু এজন ভাইটি আছে নামটো কৈ দিয়া ক'ত পঢ়ি আছে তুমি ক্লাছ 2 স্কুলৰ নাম আচ্ছা চব খুব ভাল লাগিলে মানে সঁচা কথা কৈছোঁ বিট দিয়া মানে 6 বছৰমান হৈছে 6-7 বছৰমান হৈছে কিন্তু মানে কি বুলি ক'ম আৰু মানে বহুত টেলেণ্টেড বিট দিয়া হ'ব মই নিজে নাৰ্ভাছ হৈ গৈছিলোঁ মানে দেখি মেলি মানে ভিডিঅ'ত যিমানখিনি দেখোঁ মানে ইমান ডাঙৰ মানে ইমান ডাঙৰ নহয় মানে সৰু টিকুট মানে একদম মৰম লগা বিট দিয়া মাক পচন্দ মানে কি বুলি ক'ম আৰু মানে ফুল ছাপোৰ্ট আছে কিন্তু দেই মানে মেইন কথা কি হ'ল ছাপোৰ্টটো থাকিব লাগে কিছুমান ছাপোৰ্ট নাথাকে না ছাপোৰ্ট নাথাকিলে বহুত বেয়া মানে মাক বাপেক বা কিবা হ'লেও মানে আইতা ককা যিমান হ'লেও মানে ছাপোৰ্টটো থাকিলে মানে বেছি উঠি যাব পাৰি চ' ছাবস্ক্ৰাইবাৰ বহুতখিনি আছে
ভাল লাগিছে এতিয়া যাওঁগৈ আৰু বেছি টাইম নৰখোঁ চ' এতিয়া যাবলৈ ওলালোঁ কিন্তু মানে দীপ ভাই ভাত খাই লৈছে আৰু আজি মোৰ নিৰামিষ না বাইদেৱে কৈছিলে বাৰু ভাত খাবলৈ কিন্তু গাহৰি বনাইছে একদম খুব ধুনীয়াকৈ মানে গাহৰি বনাইছে বৃহস্পতিবাৰ মোৰ মানে সপ্তাহত 4দিনমান মানে মাছ মাংস একো নাখাওঁ না জাগত নাখাওঁ আৰু ঘৰত মানে অলপ পেট চেটটো কমাই দিছোঁ মানে অলপ আপোনালোকে নাখায় আমি খাম ছাৰ নাখায় নেকি খাম অলপ পিছত খাম আৰু কিন্তু তুমিও খোৱা হ'লে ভাল আছিলে আৰু কিন্তু আমাৰ তোমাৰ নিৰামিষ নাখালাই খোৱা হ'লে ভাল আছিলে আৰু একচুৱেলি মোৰ মানে 4দিনমান মানে নিৰামিষ থাকে না সেইকাৰণে মাছ মাংস ইমান নাখাওঁ খা ভালকে খাইছ আৰু মাৰ তোক আজি দি দিছোঁ পুৰা আছাম ট্ৰেক্টৰ খবৰ দি দিছোঁ এই ভাত খাই যেতিয়া শেষ হ'ব যামগৈ আৰু ময়ো বেলেগ জেগালৈ যাব লাগে এইফালে চাওক 12টামান বাজিয়ে গ'ল 12টা বজাৰ আগে আগে ওলাই যাব লাগিব বাই বাই আইজা ভিডিঅ' বনাম দেই থ্যাংক ইউ বাইদেউ ছাৰ দেই বাই বাই দেই বাই বাই ভিডিঅ' কাটিলোঁ দেই ত' গাইছ আহি পাই গ'লোঁ ঘৰলৈকে আমি দুটা আহি পাই গ'লোঁ আৰু মানে মেইন কথা কি হ'ল মানে মোক বহুত মানে কচমছে কৈছোঁ বহুত মানে নাৰ্ভাছ ফিল কৰিলোঁ মানে ইমানে কিউট মানে কি বুলি ক'ম আৰু মানে মোক তাক চাই থাকোঁতে দিন গ'ল মানে কথা মানে কি ক'ম সেইটো মানে পাহৰিয়ে গ'ল মানে যি কি নহওক আজি ভিডিঅ'টো ইমানে আছে যদি ভিডিঅ'টো চাই লাগে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব যদি নতুনকৈ আছে ছাবস্ক্ৰাইব কৰিবলৈ একদম পাহৰি নাযাব থুক থাককৈ একদম শ্বেয়াৰ কৰি দিওঁ আৰু অলপ ছাবস্ক্ৰাইবটো বঢ়াই দিয়ক তেতিয়া অলপ গম পাইছে আৰু বাই বাই টাটা